নমস্কাৰ প্ৰতিভা বিকাশ অসম নামৰ ইউটিউব চেনেল তথা ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ মই সম্পক কৈছোঁ আজি এই চেনেলটোৰ জৰিয়তে আপোনালোকলৈ বুলি প্ৰেৰণ কৰিব বিচাৰিছোঁ চৰাইদেউ জিলাৰ সোণাৰীৰ অলপি দাসে লিখা এটি কবিতা আৰু সেই কবিতাটি আবৃত্তি কৰিছে তিনিচুকীয়া জিলাৰ প্ৰিয়ংকা দত্তই আশা কৰিছোঁ কবিতাটো শুনি আপোনালোকে নিশ্চয় ভাল পাব আৰু যদিহে ভাল পায় কবিতাটোত লাইক কৰিব আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ মন্তব্যসমূহ দাঙি ধৰিব সেয়েহে আমি সময় নষ্ট নকৰি তিনিচুকীয়া জিলাৰ প্ৰিয়ংকা দত্তই আবৃত্তি কৰা কবিতাটি শুনো আহক কবিতাৰ শিৰোনাম নিস্তব্ধ ৰাতিবোৰ কথা অলপি দাস আবৃত্তি প্ৰিয়ংকা দত্ত নিস্তব্ধ ৰাতিৰ অনুভৱ কেতিয়াবা কাগজৰ কবিতা হ'ব খোজে আকৌ কেতিয়াবা গানৰ সুৰ হ'ব খোজে হৃদয়ৰ আবেগবোৰে কেতিয়াবা উন্মুক্ত ফাগুনৰ ঠিকনা বিচাৰে আকৌ কেতিয়াবা সেউজীয়াৰ সেউজী হ'ব খোজে হৃদয়ৰ নিহিত ভাষাবোৰে কেতিয়াবা বহু কথা ক'ব খোজে আকৌ কেতিয়াবা মৌন হৈ ৰ'ব খোজে এই নিস্তব্ধ ৰাতিত মৌনতাৰ সুৰকো নেওচি বিষাদময় সুৰেৰে যেতিয়া কোনোবা চৰাই মাত দিয়ে হৃদয়ৰ কোনোবা এডোখৰত বিষাবলৈ ধৰে ব্যস্ত পৃথিৱীখনৰ যান্ত্ৰিকতাৰ যুগত আজি মানৱতা ক'ত সঁচাকৈ নিস্তব্ধ ৰাতিবোৰেও যেন মৌন ভাষাৰে বহু বতৰা দি যায়গে